আৰু মই এটা কথা ক'লো কোনোবা যদি সৰু ল'ৰা ছোৱালী যদি মোবাইলটো চাই আছা ভাইটি ভণ্টিহঁত এই ভিডিঅ'টো নাচাবি মই ডাইৰেক্ট কথা কৈছোঁ কাৰণ কিয় আজি এই বিল্লাক মই ভালকৈ জাৰিম আজি এই বিল্লাই বহুত ওপৰত উঠি গৈছে এই কেৰালাত বহি থাকে সি उठाए पीटे तू जैसे कितने चुतियों को हमारा लंड खिलाया है और तू बाकी रह गया था तुझे भी खिलाना पड़ेगा दोबारा मुसलमान से पंगा लिया है तो सोच ले बेटे घर में घुस के मारेंगे क्योंकि मुसलमान घर में घुस के मारने का औकात रखते हैं और तू एक हमारे लिए बिल्लू का बच्चा है और बिल्लू का बच्चा को मारने में टाइम भी नहीं लगेगा और मुसलमान मारने का धमकी देते हो आजा बेटे तेरा अंदर इतना दम है तो आजा तेरे लिए बहुत बड़ा मस्त वेलकम होगा हाँ बेटे किधर आएगा बोल या हम लोग आना पड़ेगा मियाँ भाई को मत बुला क्योंकि बुलाएगा तो बहुत मार खाएगा तू ही आजा दम है तो तेरा तो अंदर दम नहीं है लेकिन तेरा बाप का अंदर दम है तो तेरा बाप को भेज क्योंकि तेरे से काम नहीं होगा तेरा बाप भी भेजना पड़ेगा तो चुतिए मुसलमान से पंगा मत लिया कर मुसलमान मियाँ भाई है और मियाँ भाई रहेगा तेरा अंदर दम है तो कुछ उकड़ के दिखा और रही 4 नंबर बात आते वक्त 2-4 ब्लेड भी लेके आना क्योंकि मुसलमान जब पकड़ लिएगा तब तुमसे सब नीचे ऊपर सब क्लीन करके छुड़वाएगा भोसड़ी वाले मुसलमान से पंगा लेते मुसलमान के गांव घूमे घुस के मार देंगे चूतियों तो वीडियो को शेयर करना मेरे मुसलमान जितना भाई लोग देख रहे हैं इस वीडियो को जरूर शेयर करना ताकि इस बोकचुदी का हाथ में पहुंच जाए वीडियो और हम जो बात बोला है उसका अंदर में दम है तो मुसलमान का साथ आने के लिए बोलो सब लोग कमेंट में बोलो चुतिये को आने के लिए বহি কিনে আলবাল ভিডিঅ' বনাই হ্যাঁ আমাৰ অসমীয়া মানুহে তাক কৈছে কি তো লাউৰা খুৱাম বোলে সি বোলে লাউৰা খুৱাব অসমীয়াক হা অসমত থাকবা দিছি কাৰণে তুহুন আজি লাউৰা খুৱাবি অসমীয়াক হা মেটকাৰ মাজত আছিল তোহাৰ আতে আউবে শুন গম পাইছা অসমীয়া কথা ভালকে বুজি পা না ৰেণ্ডিৰ বাচ্চা অসমীয়া কথা ভালকে বুজি পা তোৰ আতে আউবে শুন মেটকাৰ মাজত পৰি আছিল পানীত যেতিয়া আমি একচুদাই বানপানী হৈছিল থাকবা জাগা নাপাইছিল তাৰ কাটা বেৰা ভাঙি আহিছি অসমক লগিন তেতিয়া অসম চৰকাৰে অলপ ঠাণ্ডা ভাল আছিল তেতিয়া কৈছে কি যে বাবা শুন থাক যা সাইডত থাকবা দিছিল তাহাক সাইডত এতিয়া অসমীয়াক থাকবা জাগা নহ কৰি পেলছি তাহুন আৰু তাহুনে এটা অসমীয়াক দম দি আছে বোলে লাউৰা কাটি খুৱাম বোলে লাউৰা কাটি খুৱাব তাহুন ঐ বিল্লা মই তোক কৈছোঁ তই কাইজা লাগবা যদি সঁচাকৈ যদি মন আছে অসমীয়াৰ লগত মই এখনে ক'লোঁ তই অতি সোনকালে তই গুৱাহাটীক লগি না তই কেৰেলাত থাকি আলবাল বকি নাথকিবি আমি চাই নাথকো ঠিক আছে তই অতি সোনকালে গুৱাহাটীক লগি না আহি কিনে এনেকৈ মন নিচিনাকৈ ভিডিঅ' বনাই কিনে ক তই মই গুৱাহাটীক লগি নাইছোঁ কেইটা অসমীয়া আছা তুহুন মোৰ লগত লাগবি সিংকে কত তোৰ দম আছে যদি কেকৰা দাউদিয়ে কাটিম মাক চুদা কেকৰা দাউদিয়ে কাটিম তোহাক গম পাইছা বালৰ সি কেৰেলাত বহি কিনে দমদমে আছে অসমত থাকি দমদমচোন তই সেইখিনি যদি তোৰ অকাত আছে হা তোৰ তো অকাত নাই তোৰ 14 গোষ্ঠীৰ অকাত নাই চুট মাৰানিৰ বাচ্চা তই অসমীয়াক লাউৰা লগ খুৱাবি হা তই কি বাল বুলি ভাবছা আমাক তই কি বাল বুলি ভাবছা হৰিবৰা বাল বুলি ভাবছা আমাক আমি হৰিবৰা বাল নহয় আমি ভয় নকৰোঁ কাক যদি আমি মৰিম নহয় এটা হ'লে মাৰিমে গল কাটি দিম কেলা গম পাইছা গল কাটি 2 টুকুৰ কৰি দিম তাৰে পাছত হে মৰিম এনে আমি মৰাক ভয় নকৰোঁ আজি হ'লে মৰিম 1 বছৰ পাছত হ'লে মৰিম তে দম আছে তুই অস্ত্ৰত আহিবি কাইজা লাগবা কাৰণে যা আমি ওলাই যাম গল কাটি 2 টুকুৰ কৰি দিম চুট মাৰানিৰ বাচ্চা হা কিমান মিয়া মানুহে ভিডিঅ' বনাই আছে হা তাক আমি আলবাল বকা নাই তক কিয় বকছো তই কি ভিডিঅ' বনাই আছে এইবিলাক আৰু ক'ব কি অসমবাসী ৰাইজ শ্বেয়াৰ মাৰি দিয়ক মোৰ ভিডিঅ'টো শ্বেয়াৰ মাৰি দিয়ক চব তোৰ ভিডিঅ'টো শ্বেয়াৰ মাৰিব লাগে তই কাই ছাপৰ্ট কৰিব মিয়া মাকানে তোৰ এই ভাই দাদে এটা যদি একগিৰি মিয়া 10টা ল'ৰা ছোৱালী উলিয়াই দিছি দখল ধৰ অসমখন দখল ধৰ একফালৰ পৰা সেই বুলি কিনে গটে একেবাৰে উলিয়াই দিছি এই কিছুমান গাঁৱত যাব নোৱাৰি একগিৰি মানুহৰ 90টাক লগিন আছে ফেমিলি কিহৰ কাৰণে এইবিলাকৰ কাৰণে 10টা 15টা পাৰাক লগিন হৈ লৈছি ওইলাই কিনে এইবিলাক নটেংকি কৰছি এটা অসমীয়াক কয় লাউৰা খুৱাম দম আছে তোৰ লাউৰাডাল লৈ আহিবি গম পাইছা দম আছে যদি তই বেলেগৰ ওচৰত নহয় তই মোৰ ওচৰতে লাউৰাডাল লৈ আহিবি কাটি 2 টুকুৰ কৰবা নৰো যদি তই মোক কবি গম পাইছা দম আছে তই মোৰ লগত লাগ তোৰ বেকগ্ৰাউণ্ডত কেইটা আছে আৰু মোৰ বেকগ্ৰাউণ্ডত কেইটা আছে চাইলম মাক সুদা গম পাইছা সুদ মাৰানিৰ মিয়াৰ বাচ্চা
কাটি 2 টুকুৰ কৰিম তো কাটি 2 টুকুৰ কৰিম আল বাল ভিডিঅ' বনাই নাথকিবি এই কোনবা ছোৱালী তোক কিন্তু বনাইছা হেতক আমি মাত দে নাই তই আজি অসমীয়া এটাৰ ভিডিঅ' মই পাইছো জানা না অসমীয়াটোক কৈছে কি লাউৰা খুৱাম বলে লাউৰা খুৱা বলে অসমীয়াটোক তো লাউৰা খাবা কাৰণে অসমত তাহুন আছে হা অসমত তুহুন আছে না আমি আছো হা আমাৰ আটা আবুৰ দিনৰ পৰা আগৰ পৰা আমি অসমীয়া গম পাইছা আমি খিলঞ্জীয়া অসমীয়া হয় আমি তহঁতৰ নিচিনা বাংলাদেশী নহয় বাংলাদেশত পানী হোৱাতে অসমক লগিন তাৰ কাটা ভাঙি আমি আহা নাছিলো তুহু নাছিলি তুহাৰ আটা উবে শুনাইছিল গম পাইছা আৰু অসমত অসমীয়া কথা শুদ্ধকে কবি মাকসুদা আৰু যদি অসমত অসমীয়া কথা যদি শুদ্ধকে কবা নৰা নহয় ডাইৰেক্ট কলো গল কাটি দিম মাকসুদা আমিও বাহিৰত আহো বাহিৰত আমিও ঘুৰু বাহিৰত আহিলে বাহিৰৰ লেংগুৱেজ কবা লাগে গম পাইছা বাহিৰৰ লেংগুৱেজ কবা লাগে কিন্তু অসমত থাকি কিয় বাল অসমীয়া ভাষা তুহুন নকয়ে কিয় অসমীয়া ভাষা নক তুহুন কিয় নক অসমীয়া ভাষা অসমীয়া কথা যদি নক নহয় অসমত গল কাটি দিয়া হ'ব মাকসুদাই মই এখনে কলো কাৰণ কিয় কৈছো জানা মোৰ খং উঠা নাছিল ইমান দিনে ই বিল্লা তই কৈছি আমাৰ অসমীয়া এটাক লাউৰা খুৱাব বোলে লাউৰা বোলে মুখত সোমাব বোলে তোৰ দম আছে যদি ভাই আহি কিনে সোমাইছাচোন তই লাউৰা তো সোমাব নালাগে তই মোৰ ওচৰত আহিনে লাউৰটা লৈলে দেখা দি তোৰ কিমান ডাঙৰ মই যদি কাটবা নৰো টুকৰা টুকৰি যদি কৰবা নৰো মোক কবি তই অসমীয়া নহয় বাল ঢকৰা বুলি কিনে গম পাইছা কেৰেলাত বহি আল বাল বকি থাকবি মুখত খপা মাৰবি মাকসুদাই অলপমান তই চুট মাৰানিৰ পুতেক মিয়াৰ বাচ্চা